অন্যটি ভিডিঅ'লৈ মই চম্পা গগৈয়ে মই আজি এতিয়া পঁইতা ভাতৰ পুটনি চেকি আছোঁ। এয়া পঁইতা ভাতৰ পানীখিনি আমি পুটনি বুলি কওঁ। গৰমত এইখিনি খালে দেহটো বহুত সকাহ পায়। আপোনালোকে এনেকৈ খায় নে নাখায় জনাবচোন দেই। এয়া পঁইতা ভাতৰ পুটনি হয়। মই আজি পঁইতা ভাত খাবলৈ লৈছোঁ। এয়া চাওক, পিঁয়াজ আৰু মিঠাতেল দি লৈছোঁ ইয়াত এতিয়া খাবলৈ। পঁইতা ভাত বহুত গৰম। মই পথাৰত ধান নিয়নি কৰি আছিলোঁ। এতিয়া এয়া বুট লৈছোঁ, তাৰপৰা আকৌ আলু, পিঁয়াজ, ভাত কেৰেলা আৰু মানিমুনি চাটনি এয়া দিয়ে খাম। বহুত গৰম পৰিছিলে, সেইটো কাৰণে ভাবিলোঁ পঁইতা ভাত আজি খাম পথাৰৰ পৰা আহি পিনি। এতিয়া চাওক, এয়া মই ভাত খাবলৈ লৈছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে এনেকৈ খাই নাই বাৰু? মিঠাতেল আৰু পঁইতা ভাতত পিঁয়াজ দি পিনি খাবলৈও ভাল লাগে। মই এতিয়া চুৰু কৰি দিছোঁ আলু পিঁয়াজৰ সৈতে। বহুত ঠাণ্ডা লাগে পঁইতা ভাত খালে মানে। এতিয়া বহুত টেষ্ট লৈছোঁ বুটৰ লগত, মজা। ভাত কেৰেলা বইল সেয়া পিটিকা বনাই লৈছোঁ। খাই ভাল লাগে। আপোনালোকে পঁইতা ভাতৰ লগত খাই চাবচোন। এয়া হ'ল মানিমুনি চাটনি, বহুত জ্বালা কিন্তু বহুত টেষ্টি হৈছে খাবলৈ। খালে আৰু মই পথাৰৰ পৰা আহি আৰু গৰমত ৰক্ষাই পোৱা নাই, ভাবিলোঁ আৰু পানীটোকে খাই লওঁ আৰু বহুত গৰম। এয়া কাপোৰ কানি খুলি ধুই লৈছোঁ আৰু পথাৰৰ সাজযোৰ ভাত খাই লৈছোঁ। আলু পিটিকা সোৱাদেই বেলেগ। পঁইতা ভাতৰ লগত জুতি মাছৰ পোৰা হ'ব লাগে, খাই ভাল লাগে। পথাৰতে খাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰলৈ আহিলোঁ আৰু ঘৰতে বহি পিনি এতিয়া খাইছোঁ। বহুত গৰম। এয়াই আৰু ঘৰৰ ভিতৰত দিছে না, সেইফালে কি মুকলি হাৱা, ইয়াতে আৰু আহি থাকে। ঘৰটো যেনে তেনে হেৰি কৰি লৈছোঁ মানুহ থাকিবৰ কাৰণে। লগতে ভাত খাওঁ আমি আৰু খৰিও আছে, এতিয়া ভাত পানী বনাওঁ। এনেকুৱা ঘৰ একদম AC হৈ আছে আৰু আমাৰ ঘৰ ঠাণ্ডা। এনেকুৱা ঘৰ ক'ত পাবা আৰু ক'ত পাবা? আমুকী ঘৰলৈ আহিলেই এনেকুৱা ঘৰ, একদম ঠাণ্ডা হাৱা পোৱা, একদম ফ্ৰী বতাহ পোৱা ঘৰ আৰু বেৰ চেৰ মোচা নাই আৰু। খাই লৈছোঁ পুৰা নকচি পঁইতা ভাত। পিছত আৰু কি হয় হ'ব আৰু দেখা যাওক। বকাবোৰ খাৱন দিছোঁ দেখিছে নাই? গামলাতে খাইছোঁ আৰু বকাবোৰ বুলি নাভাবিব, বকাবোৰ নহয় আকৌ। কাম কৰি আহিছোঁ আমি যেতিয়া। কৃষক আৰু প্ৰিয় খাদ্য হ'ল পঁইতা ভাত। বহুত গৰম আলু ইমান গৰম, খুব বিচনী মাৰিছোঁ। এনেকুৱা বিচনী পাইছিলেনে? আপোনালোকে নাই দেখা এনেকুৱা বিচনী। এখন বিচনী নতুনকৈ ব্যৱহাৰ কৰিব দেই।
ঠাণ্ডা পৰিছে যদি গৰমৰ কাৰণে ৰক্ষা পোৱা নাই আৰু পানী ঢলা ভাত খায়ো ৰক্ষা পোৱা নাই। ঈশ্বৰ ইমান গৰম নে কি কয় দৰকাৰ নাই আৰু মই পূৰা খাই লোৱাতহে ব্যস্ত। ইমানকেইটা খাইছোঁ আৰু ইমান আৰু খাব নোৱাৰোঁ আৰু এইখিনি নোৱাৰোঁ আৰু এইখিনি পুখুৰীত মাছে খাব আৰু হৈছে আৰু মোৰ ফালে আৰু কি গতি হয় ক'ব নোৱাৰোঁ আৰু আজি কাহটো সেইকাৰণে ঠাণ্ডা বস্তু খাব নালাগে। এতিয়া গৰমত উপায় নাই খাই দিছোঁ আৰু ভগৱানেহে জানে আৰু ভগৱানক চিন্তি লৈছোঁ আৰু ভগৱান একো বেয়া হেৰি নকৰিবা আৰু পানীও খাই লৈছোঁ ঠিকছে বটলে বেলেগৰ একো দৰকাৰ নাই আৰু বটলৰ পানী খাই লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মই আজি গামলাতে খালোঁ, এক গামলা নোৱাৰিলোঁ আৰু শেষ কৰিব। পঁইতা ভাত যিহেতু আৰু গৰমত পথাৰত চহা জীৱনৰ প্ৰিয় খাদ্য বুলি খালোঁ আৰু এই সাঁজ বহুত তৃপ্তিৰে। আৰু ভিডিঅ'টো যদি ভাল পায় আৰু শেষলৈকে চোৱাসকলক বহুত ধন্যবাদ। ভাল পোৱাসকলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোকে কৈছোঁ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া দেখিছেই নহয় দুখীয়া ভগা বজাৰ মানুহ আৰু আমি এনেকৈয়ে মৰম চেনেহ দি থাকিব বুলি আশা কৰিলোঁ। মোৰ বুলিয়ে চাই আছে সকলে খালে বুলি। মেকুৰীটোৰ নাম বুঢ়ীয়ে খাবলৈ একোৱেই নাছিলে আৰু পঁইতা ভাতেই খাব আৰু এইকেইটা মাছক দিম বুলি থৈ দিছোঁ আপোনালোকে পঁইতা ভাত এনেদৰে খাই নাই জনাব। মই হ'লে বহুত ভাল পাওঁ, কিন্তু দেখাই নাটানে যদিও আৰু খাবলৈ চেষ্টা কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।